দুজনই আছে আৰু একলাই সুগাৰ স্প্লেণ্ডাৰ গাড়ীটো তালা মাৰি মই নাজানো যে তালা মাৰি আছে তালা মাৰি মোক কয় এত বড় ক্ষমতা মোর দোকান বন্ধ করে বলে যায় ফাঁকি চাবি নিয়ে আসছিল আজি ৰাতিপুৱা আমাৰ ভাতিজাই দোকানৰ তাৰ পৰা ফোন কৰিলে যে আপোনাৰ দোকানটো তালা মাৰিছে তো কোনে তালা মাৰিছে ওমৰ ফাৰুক নামৰ এজন বিজেপিৰ মানে কৰ্মী হয় তেখেতে বন্ধ কৰি তালা মাৰিছে তালা মাৰি দম দি দেখাই আহিছে যে দম থাকিলে সেইটো খুলিব পাৰে নেকি সেইটো দম হয় নিশ্চয় আপোনালোকে মিডিয়া বা লোকেল ৰাইজে চবে জ্ঞাত যে আজি ৰাতিপুৱা আমাৰ আনন্দ বজাৰ আঞ্চলিকৰ সভাপতি মহোদয়ৰ দোকানত যি মেডিচিন দোকান আছিলে সেই দোকানত ওমৰ ফাৰুক নামৰ ল'ৰা এজনে ভণ্ড মই শুনা মতে বিজেপিৰ মানে ভণ্ড নেতা হয় বিজেপিৰ ভণ্ড নেতাই মেডিচিনৰ দোকানত তলা লগাইছে গতিকে এই হাউকটো ক'ত পালে আৰু যেহেতু আপোনালোকে যেহেতু সবে ৰাইজে ক'ব যেহেতু মেডিচিনৰ দোকান গতিকে মেডিচিনৰ দোকানত তলা লগাৰ হাউকটো ক'ত পালে কোনে দিলে গতিকে মিডিয়াৰ জৰিয়তে মই প্ৰশাসনক মিডিয়াৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ অতি সোনকালে এই ভণ্ড নেতাজনক গ্ৰেপ্তাৰ কৰিব লাগে অন্যথা কিন্তু আমি ধুবুৰী জিলা অনিৰ্দিষ্টকালৰ কাৰণে বন্ধ দিয়াত কিন্তু বাধ্য হ'ম নাই মই জনামতে এওঁ ভণ্ড হয় ভণ্ড ল'ৰা হয় আৰু এওঁ এনেকুৱা কাম কৰে গতিকে মই বিজেপিকো কৈছোঁ এনেকুৱা ভণ্ড ল'ৰাক আপোনালোকে বিজেপিৰ মজিয়াৰ পৰা আপোনালোকে উলিয়াই দিয়ক অন্যথা আপোনালোকৰো বদনাম হ'ব আৰু আজিৰ মিডিয়াৰ জৰিয়তে মই প্ৰশাসনক পুনৰবাৰ মই কৈ আছোঁ অৱগত কৰাই আছোঁ এই ভণ্ড নেতাজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে অন্যথা কিন্তু আমি ধুবুৰী জিলা বন্ধ দিমেই এইটো